নমস্কাৰ বন্ধু-বান্ধৱীসকল, মোৰ চেনেল জুবিছ কিটচেন এণ্ড ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এইটো মোৰ ইউটিউবৰ প্ৰথম ভিডিঅ'। আপোনালোকে মোক উৎসাহ দিব, লগতে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি যাব মোৰ চেনেলটি, লগতে শ্বেয়াৰো কৰি দিব, যাতে আপোনালোকলৈ আগলৈও ধুনীয়া ধুনীয়া ভিডিঅ' আগবঢ়াই থাকিব পাৰোঁ। এয়া মই ৰোৱা জলকীয়া পকিছে, ভাবিছোঁ অলপ আচাৰ বনাই থওঁ বুলি। এয়া পকাকেইটা চাই ছিঙি আছোঁ। এয়া মোৰ জলকীয়া ছিঙি হৈ গ'ল। দেখিলে কিমান ধুনীয়া একদম পকিছে। ৰঙাটো জলকীয়াকেইটা আনি ভালদৰে ধুই অলপমান ৰ'দত দিলোঁ। তাৰপাছত এয়া সৰিয়হ লৈছোঁ। সৰিয়হ মই প্ৰায় 2 চামুচ লৈছোঁ ডাঙৰ চামুচেৰে। এই জলকীয়াকেইটা ঠাৰিখিনি ছিঙি দিব লাগিব। সৰিয়হখিনি এতিয়া অলপমান ধুই ৰ'দত দিমগৈ। সৰিয়হখিনি ধুলোঁ চেকনি এখনত, লগতে টিচু পেপাৰ এখন পাৰি লৈছোঁ। কাঁহী এখনত লাহে লাহে বহলাই দিছোঁ। বহলাই দিয়াৰ পিছত অলপ দেৰি ৰ'দত দিবগৈ লাগিব। বেছি দেৰি দিব নালাগে, আধা ঘণ্টামান দিলেই হ'ব। এয়া বহুত ৰ'দ ওলাইছে। অলপ দেৰি ৰ'দত থাকক, আধা ঘণ্টাৰ পিছত মই নিমহি। এতিয়া বলক আমি জলকীয়াখিনি কাটি লওঁ। সৰু সৰুকৈ কাটি লৈছোঁ কেঁচি সহায়ে। এয়া হৈ গ'ল কাটা। লৰালৰিকৈ মই কৰিলোঁ, তেল গৰম কৰিলোঁ, দেখাব পাহৰি গ'লোঁ আপোনালোকক। তেল গৰম কৰিলোঁ, তাৰপিছত মিক্সিত সৰিয়হখিনি গুড়া কৰি অলপমান ভাজিলোঁ। ভজাৰ পিছত জলকীয়াখিনি দি দিলোঁ। অলপমান এনেকৈ লৰাই গেছটো অফ কৰি দিলোঁ। অলপমান তেল মই কাঢ়ি থৈছিলোঁ, এতিয়া ওপৰত দি দিছোঁ। অলপমান লৰাই কৰি ঠাণ্ডা হ'বলৈ থৈ দিম। ঠাণ্ডা হোৱাৰ পিছত এটা চিচাৰ টেমাত ভৰাই থ'ব লাগিব। এয়া মই এইটো ঘিউ টেমা এটাকে লৈছোঁ আৰু এয়া ঠাণ্ডা হ'ল, লাহে লাহে ভৰাই আছোঁ। সেয়া ভৰাই হৈ গ'ল। এতিয়া 3 দিনমান ৰ'দত দিয়াৰ পাছত আপোনালোকে খাব পাৰিব ধুনীয়াকৈ। এনেকৈ বনাই চাবচোন, বহুত ধুনীয়া হয়। ধন্যবাদ মোৰ ভিডিঅ'টো ইমান দেৰি চাই থকাৰ বাবে।